হাই বন্ধুসকল, আজি যেহেতু বৰষুণ দি আছে, যেহেতু ঘৰৰ পৰা ওলাইছোঁ। আজি আপোনালোকক এটা দুখৰ খবৰে শুনাম। বহুত পানী আহি গ'ল আমাৰ এইফালে। ছাতি লৈ ওলাইছোঁ, এইটো চাব পাৰে ছাতি। ৰ'ব অলপ। বৰ্তমান এতিয়া বৰষুণ নাই, কমি গ'ল। গৈ আছোঁ, ইয়াৰ চাওক আমাৰ ৰাস্তা। বৰষুণ পৰি একদম লেতেৰা হৈ গৈছে, মানে বেয়া হৈ গৈছে। আৰু ইয়াৰ চাওক ধান খেতি আছে, এতিয়াও মানুহে কাটিব পৰা নাই। কাটি আছে লাহে লাহে, পকিছে এইখিনিত পানী পোৱা নাই। যিখিনিত পানী পাইছে সেইখিনিয়ে আপোনালোকে দেখুৱাই আছোঁ। বন্ধুসকল আপোনালোকে চাই থাকক, মই ফাৰণো গৈ আছোঁ। বন্ধুসকল, মই এতিয়া নাৱত বহিছোঁ। এইটো নাও হ'ব পাৰে, নাৱত আহি বহিছোঁ মই। এতিয়া আপোনালোকক দেখুৱাম। ইয়াৰ চাওক, এইফালে যিমান পানী আছে, বিলত পানী আছে। এই পানীখিনি কিন্তু গোটেইখিনি নৰা নহয়। মানুহে ধান কাটিবলৈ বাকীও আছিল, পটককৈ পানী আহি গ'ল। কেনেকৈ পানী আহি গ'ল চাওক, এনেকৈ আহি গ'ল, মানে 5 ঘণ্টাৰ ভিতৰত একদম পূৰা বিলটো ভৰি গ'ল। এতিয়া বহুত মানুহৰ পকা ধান পানীৰ তলত গুচি গ'ল। চাওক, দুখৰ কথা এইটো। আপোনালোকে কেনেকুৱা বুলি ভাবে? লকডাউনৰ সময়তো কৃষকসকলে খাব পৰা নাই ভালকৈ। যিখিনি ৰিলিফ দিছে চৰকাৰে, সেইখিনি পায়ো যেনে তেনে চলিছে আৰু। কিন্তু কথাটো কি হ'ল, এতিয়া সকলো কৃষকে ধান কাটিব পৰা নাই। ধানকেইটা পকি গ'ল, কিন্তু পানীৰ তলত গুচি গ'ল। তো কাটিব নোৱাৰা হৈ গ'ল। এতিয়া বন্ধুসকল, মোৰ মতে চৰকাৰে কিবা ব্যৱস্থা ল'ব লাগিছিল কৃষকসকলক। যিহেতু ইনকাম নাই, ধানখিনিও কাটিব পৰা নাই, আনিব পৰা নাই। এতিয়া আপোনালোকে কি ভাবে? মোৰ মতে চৰকাৰে ব্যৱস্থা ল'ব লাগিছিল। আপোনালোকৰ মতে কিবা চৰকাৰে সহায় দিবনে নে নিদিয়ে? আপোনালোকে কমেণ্টত জনাব পাৰে। আৰু ভিডিঅ'টো লাইক কৰিব। যিহেতু এইটো মোৰ 8 নম্বৰ ভিডিঅ'। 8টা ভিডিঅ' বনাইছোঁ মই অলৰেডি। এইটোলৈ 9টা হ'ব, 8টা নহয়। ঠিক আছে বাৰু, চাওক পানীখিনি আপোনালোকক দেখুৱাই আছোঁ অলপ। এয়া চাওক, চাৰিওফালে পানী, একদম সাগৰৰ নিচিনা যেন লাগিছে, নহয়নে বাৰু? এয়া চাওক। তো বন্ধুসকল, আপোনালোকে চালেই, একদম ব্ৰহ্মপুত্ৰ সাগৰৰ নিচিনা হৈ গ'ল। চাওক, বহুতো পকা ধানো গৈছে তলত। এইফালে কিছুমান আছে ধান, অলপ পানীত বহি আছে। পানীখিনি কেতিয়া কমিব গম পোৱা নাযায়, কিন্তু ধানকেইটা একদম নষ্ট হৈ যাব। আৰু চাওক, চৰকাৰে কিবা ব্যৱস্থা লয়নে নাই? আমাৰ চৰকাৰ আছে যেতিয়া, চৰকাৰে চাবও ভিডিঅ'। আপোনালোকে অলপ কমেণ্টত জনাব। বন্ধুসকল, আজি ভিডিঅ' এইখিনি। আপোনালোকে কমেণ্টত জনাব চৰকাৰে কিবা ব্যৱস্থা ল'ব লাগে নে নাই। কিবা চৰকাৰে গম পাইছেই নে নাই আমাৰ ইয়াত ইমান পানী আহি গ'ল, ধান কাটিব পৰা নাই। ঠিক আছে বাৰু বন্ধুসকল, যদি ভিডিঅ'টো মই অলপো এডিট কৰা নাই, আপোনালোকে ভিডিঅ'টো চালেই গম পাব মই কোনো এডিট কৰা নাই ভিডিঅ'টো। যেনেকৈ মোবাইলটো ধৰিছোঁ নিজেই কৰিছোঁ ভিডিঅ'। ঠিক আছে বন্ধুসকল, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু বন্ধুসকলক ক'ব যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ। মই আগতে আৰু ভালকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম।